ৰ'পিঅ'টো আহি আছে মজা মজা এইটো উত্তৰ গুৱাহাটীৰ ৰ'পিঅ' এতিয়া নাইটত মানে এইটো গধূলি টাইমত আহিছোঁ আৰু এতিয়া 5টা বজাৰ লগে লগে বন্ধ হৈ যায় আৰু এইটো ৰ'পিঅ'টো খালী ৰ'পিঅ'টো ৰখি আছে আৰু সেইফালেও বন্ধ হৈ গ'ল আৰু ভিউটো ধুনীয়া এইফালে চাওকচোন কি ধুনীয়া ভিউ এইফালে ব্ৰহ্মপুত্ৰ সেইটো হ'ল উমানন্দ মন্দিৰ সেই মাজত দেখিছে যে এইটো হ'ল উমানন্দ মন্দিৰ আৰু এইটো মই আছোঁ উত্তৰ গুৱাহাটী ছাইডে এইটো হ'ল ৰ'পিঅ' গুৱাহাটী আৰু টিকেট হ'ল 60 টকা এবাৰ গ'লে 60 টকা হ'লে ইফালৰ পৰা আহিলেও 60 টকা লয় কিন্তু 100 টকা দি অহা যোৱাটো নলয় আজিকালি 60 টকা দি আহিব লাগিব ইফালেও গ'লে 60 টকা কাটিব লাগিব এইফালে আহিলেও 60 টকা আৰু ভিউটো মজা পাহাৰৰ ওপৰত আছে এইটো পইণ্টটো এইটো বহুত পাহাৰৰ ওপৰত পাহাৰ কাটি সেইফালে পাহাৰ কাটি পাৰ্কিং বনাই আছে আৰু পাৰ্কিংটো মেইন পাৰ্কিংটো ওপৰলৈ আছে এইফালে আৰু এইটো মেইন ৰ'পিঅ'টো যিটো মানুহ যায় আৰু তাৰপিছত এইফালে এইটো টিকেট কাউণ্টাৰটো আছে এইটো মহাবাহু ব্ৰহ্মপুত্ৰ